হেল্ল' গুড মৰ্ণিং সকলোলৈকে পুনৰবাৰ মই এঞ্জেলিন বি ব্লগ পুনৰবাৰ মই নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই দেখিছে বিচনাতে আছোঁ বৰ্তমান সাৰ পালোঁ শুই উঠিছোঁ আৰু ভিডিঅ'টি ভাবিলোঁ বিচনাৰ পৰা আৰম্ভ কৰি দিওঁ আৰু বিচনাৰ পৰা ভিডিঅ'টি আৰম্ভ কৰিছোঁ। আজি মই মোৰ খুৰীহঁতৰ ঘৰখন হোম টুৰ বনাম আৰু সেইখন একচুৱেলি আপোনালোকে থাম্বনেইল দেখোঁতে হৈছে গম পাবই কিহৰ ভিডিঅ' হয়। তো আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টিক মৰম দিব আৰু মোৰ ভিডিঅ'টিক প্লিজ লাইক কমেণ্ট এণ্ড মোৰ চেনেলটোক প্লিজ ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। আৰু আজি এটা বিশেষ দিন দিৱালী হয়। তো মোৰ তৰফ আৰু মোৰ পৰিয়ালবৰ্গৰ পৰা সকলোলৈকে এই দিৱালীৰ শুভেচ্ছা যাচিলোঁ আৰু আশা কৰোঁ দিৱালী যেনেকৈ মানুহৰ মাজত আনন্দ আৰু ফূৰ্তিৰ সৃষ্টি কৰে তেনেদৰে সদায় যাতে অনাগত দিনবিলাকত আমাৰ পৰিয়াল তথা সকলোৰে মাজত যাতে এনেকৈ ফূৰ্তিবিলাক আহি থাকে। কাৰণ বিগত বছৰকেইটাত আমি অনেক সমস্যাৰ সন্মুখীন হৈ আহিছোঁ, কিন্তু তথাপিও এয়া সকলো ঈশ্বৰৰ আশীৰ্বাদ যে আমি সুস্থ শৰীৰ আজি আছোঁ আৰু পুনৰবাৰ আজি দিৱালী উপভোগ কৰিবলৈ আমি পাইছোঁ। সেয়া সকলো ঈশ্বৰৰ ইচ্ছা হয় আৰু আশা কৰোঁ এনেকৈ যে আমাৰ মাজত সদায় আনন্দৰ দিনবিলাক আহি থাকে। আৰু আপোনালোকেও পোহৰ বুলি ক'বলৈ গ'লে সঁচাই পোহৰ নহ'লে মানুহৰ জীৱনত একো নাই আৰু এটি চাকি যেনেকৈ এটি পোহৰ বিলায় তেনেকৈ আমিও যদি আনৰ মাজত পোহৰ বিলাবলৈ পাৰিম, কাৰণ পোহৰে মানুহৰ জীৱনত বহুতখিনি অৱদান আছে বুলি ক'ব লাগিব মই ভাবোঁ। কাৰণ আৰু যদি পোহৰ যেনেকৈ জিলিকি থাকে তেনেকৈ যদি আমিও আনৰ মাজত জিলিকি থাকিবলৈ পাৰিম তেতিয়াহ'লে আপুনি ভাবকচোন এবাৰ কিমান ভাল লাগিব। তো পুনৰবাৰ আকৌ এবাৰ আপোনালোকক হেপী দিৱালী। ৰেডি হৈ গ'লোঁ, তো যাবলৈ ওলাইছোঁ। অকণ বৰষুণ দিছে আৰু সেইটো কাৰণে সৰু ছাতিখন লৈছে, কিন্তু ডাঙৰ ছাতিখন ল'বলৈ মোৰ ইচ্ছা নাই। তো ব'লক এতিয়া গৈ আছোঁ। এয়া আহি পালোহি খুৰীহঁতৰ ঘৰখন। আপোনালোকক দেখাবলৈ বিচৰা যিখন ঘৰৰ আজি হোম টুৰ দিম বুলি কৈছিলোঁ সেইখন ঘৰ আহি পালোহি। তো ব'লকচোন যাওঁ। এইখন গেটখন লগাই থোৱা আছে, বৰষুণ দি আছে আৰু দেখিছেনে ফুলখিনি ইমান ধুনীয়া লাগিছে। আপোনালোকক গেটৰ পৰাই দেখুৱাব ইচ্ছা কৰিছোঁ যেতিয়া ফুলৰ অকণমান। আৰু যদি ফুলৰ ভিডিঅ' চাবলৈ আপোনালোকে ইচ্ছা কৰে তেনে মোক কমেণ্টত জনাব, আপোনালোকক মই এদিন ফুলৰ ভিডিঅ' দেখাম বাৰু। এইখনেই মই দেখাবলৈ আজি বিচৰা ধুনীয়া ঘৰখন। এইখনে দেখিছেনে ফুলবিলাক চাওক। আপোনালোকক এদিন মই ভালকৈ এয়া ফুলৰ ভিডিঅ' বনাই দেখুৱাম বাৰু। এইখনেই হৈছে খুৰীহঁতৰ গাড়ী থোৱা গেৰেজখন। চাওকচোন এবাৰ ইমান ধুনীয়াকৈ বনাই ৰাখিছে। দাদাহঁত এতিয়া তেজপুৰলৈ যাবলৈ ওলাই আছে বাৰু, দৰ্জা খুলি। ইফালে এইখন এখন গাড়ী, এইখন নতুনকৈ লৈছে এবাৰ। সেইফালে বাহিৰলৈ অহা আলহীখিনি ইয়াতে। এইফালে এটা বাথৰুম আছে। এইফালে জেঠাই পেপাৰ পঢ়ি আছে দেই। দাদাহঁত পানী বটল এটা পাহৰি গ'ল, তো খুৰীয়ে পানী বটলটো আনিবলৈ গৈছে আৰু মই বৰষুণতে ৰৈ আছোঁ। এইফালে খুৰীয়ে পানী বটলটো দিয়ক। এইটো ৰাবাৰকেইটা লগাই দিছে যে। অঁ ভাবে মই পানী বটলকেইটা দি লওঁ। খোলো এইকেইটা যাওক গৈ, বাই বাই। তো মই সোমাই আহিছোঁ খুৰীহঁতৰ ঘৰখনলৈ। এয়া চাওকচোন, প্ৰথম বাৰাণ্ডাৰ লুকছটো আপোনালোকক দেখাব বিচাৰিছোঁ। ইয়াতে এনেকৈ এটা চুইচ ষ্টেণ্ড ৰাখিছে, দেখিছেনে? তো ষ্টেণ্ডটো তেনেকৈ ফুল ৰাখি থৈছে ওপৰফালে। তাৰপিছত ইফালে এনেকুৱা এটা টাব ৰাখিছে, আকৌ এইটো এটা টাব ৰাখিছে এনেকৈ। চাওকচোন বেৰত এনেকৈ ধুনীয়াকৈ টাইলছ লগোৱা আছে। এইফালে এইটো হৈছে বাৰাণ্ডাৰ। এয়া বেতৰ চকী। আগফালৰ
পিছফালৰ বাৰান্দাটা আপোনালোকক দেখালোঁ বলৈছোঁ এতিয়া ভিতৰলৈ সোমাই যাওঁ ভিতৰলৈ কি আছে কেনেকৈ কিদৰে ঘূৰি ৰাখিছে ঘৰখন আপোনালোকক দেখাই আছোঁ এইটো ড্ৰয়িং ৰুমটো দেখিছেনে ইমান ধুনীয়াকৈ ৰাখিছে সেইটো পিছফালে কি আছে তো এটা এটাকৈ আপোনালোকক সকলোখিনি দেখাই আছোঁ সোমাই আহিছোঁ এইখনেই হৈছে আলহী বহা ৰুম ড্ৰয়িং ৰুম এইবাৰ বহাগৰ বিহুত কেনেকৈ হৈছিলে তাৰ দুটা পিক দিছোঁ ওপৰত চাওকচোন এনেকৈ ৰাখিছে ফ্ৰেম কেইটামান এয়া আপোনালোকে দেখোঁতে ভাবিছে চাগে কিনা কিন্তু এয়া কিনা নহয় খুৰীয়ে নিজ হাতেৰে বনাইছে এইটো এটা শকুন্তলা মাত্ৰ বক্স বাইণ্ডিংখন কৰি আনিছে আৰু এইটো এটা খুৰীয়ে নিজ হাতেৰে বনোৱা ইমান ধুনীয়া দেখিছেনে খুৰীৰ পৰাই আমি বহুতখিনি কাম শিকিছোঁ কাৰণ খুৰীয়ে বহুত জানে আৰু এইটো আপোনালোকে ভাবিছিলেনে বাৰু এনেকৈ যে বাঁহৰে এই চৰাইৰ বাঁহ যে এনেকুৱা কামত আহিব বুলি কিন্তু খুৰীয়ে কেনেকৈ কিদৰে দেখিছে বাঁহ শুকান বাঁহ এডালত এনেকৈ বাৰ্নিছ মাৰি তো এনেকুৱা এটা লুকছ দি ৰাখিছে ইমান ধুনীয়া দেখিবলৈ ইমান মৰম লগা চাওকচোন মোৰ হ'লে বহুত ভাল লাগিছে দেখিবলৈ আৰু ইফালে দুটামান এনেকৈ খুৰী আকৌ টাব দি ৰাখিছে এয়া ইফালে এনেকৈ সৰু সৰু মুঢ়া এনেকৈ দুটা দি থৈ দিছে আৰু ইয়াতে এটা শৰাই ষ্টেণ্ড ৰাখিছে শৰাই ষ্টেণ্ডটোৰ পিছফালে দেখিছেনে ইমান ধুনীয়া জাপি এটা জাপিটো আৰু এইফাললৈ আহিছোঁ এইফালে আমাৰ বাইবেলৰ কিছুমান শাস্ত্ৰীয় পদ যি এনেকৈ দদায়ে কেইটামান পদ ৰাখিছে আৰু এয়া চাওকচোন বক্স বাইণ্ডিং কৰি ৰাখি দিছে ইয়াতে কিছুমান আমাৰ শাস্ত্ৰীয় বাক্যবিলাক আছে যিবিলাক বাক্যই আমাক মানে সকলো সময়তে শুদ্ধ পদ বা এটি ৰাস্তা দেখুৱাৰ সঠিক পদ দিয়ে আৰু ইয়াৰ ওপৰতে আছে এয়াও খুৰীয়ে হাতেৰে বনোৱা আপুনি যিমান বস্তু দেখিব ইয়াত বেছিভাগ খুৰীয়ে হাতেৰে বনোৱাই দেখা পাব এটা বাক্য দেখুৱাই দিছোঁ আপোনালোকক আদিতে ঈশ্বৰে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে বিশ্বাস কৰোঁ কাৰণ ঈশ্বৰৰে সৃষ্টি এই পৃথিৱীখন আৰু ঈশ্বৰে সৃষ্টি কৰাৰ কাৰণে আমি এইখন পৃথিৱীত আছোঁ আৰু এইফালে ইয়া ককা আৰু আইতাৰ ফটো ৰাখি থোৱা হৈছে এইখন আৰু এইফালে দেখিছেনে ৰিচেণ্টলি খুৰীয়ে এইখন ড্ৰয়িং কৰিছে খুৰীখন কি ড্ৰয়িং বুলি কয় সেইখন অইল পেইণ্টিং হয় এইটো কৰিছে খুৰীয়ে হৈছে খুৰীৰ ধুনীয়াকৈ সজাই থোৱা ড্ৰয়িং ৰুমখন বহুত ভাল লাগে চাওকচোন ইমান ধুনীয়া সুন্দৰ ইয়াৰ পাছতে আছে ইয়াৰ লগতে এইখন হৈছে ধুনুৰ ৰুম বলকচোন ধুনুৰ ৰুমত কি আছে আমি চাওঁ ইয়াত দেখিলেই গম পাব ধুনুৰ কিহৰ প্ৰতি ইণ্টাৰেষ্ট আছে বৰ্তমান সি ক্লাছ 10ত ক্লাছ দেখিছে এপলৰ লেপটপ মই যে কিতা ল'ব আশা আৰু চবৰে এতিয়া আশা থাকে মোৰো তেনেকৈ আশা আছে তো বলক ধুনুৰ ৰুমটো চাওঁ এতিয়া তো এইখনেই হৈছে ধুনুৰ ৰুম এইখন হৈছে ধুনুৰ পঢ়া টেবুল সি এইবাৰ মেট্ৰিক দিব তো এয়া তাৰ বুকছখিনি তাৰপিছত চাওকচোন এনেকৈ এটা ৰাখি থৈছে ব্লগ আমি যে কেতিয়া পৃথিৱীৰ ইটো পুনৰ এইখন হৈছে আমাৰ ভাৰতবৰ্ষখনেই শেষ কৰিব নোৱাৰোঁ ফুৰি কিন্তু বাহিৰলৈ কেতিয়া যাম নাজানো আৰু তো এইফালে এনেকুৱা এটা LCD টিভি ৰাখিছে তাৰপিছতে এইফালে তাৰ মিউজিকৰ প্ৰতি বহুত ইণ্টাৰেষ্ট সি তবলা কমপ্লিট কৰিছে অলৰেডি আৰু সি বহুতখিনি বস্তু বজায় আপোনালোকে তাৰ ইনষ্টাগ্ৰাম ID যে চেক কৰে তেনে গম পাব তাৰ এইবিলাক দেখিছেনে ইফালে পেড ইফালে এইটো ৰাখি থৈছে ইয়াতে বহি সি পেডটো বজায় তাৰপিছতে ইফালে আছে কেচিঅ'খন খুৰীয়ে আৰু খুৰা দুয়োজনৰে মিউজিকৰ প্ৰতি বহুত ইণ্টাৰেষ্ট কাৰণ খুৰী নিজে গান গায় লিখে কৰে আৰু খুৰাও গান গায় সেইটো কাৰণে যিখিনি প্ৰয়োজন সেইখিনি ঘৰত তেওঁলোকে ৰাখিছে ইফালে এটা গিটাৰ আৰু ইফালে দেখিছে ইয়া মাইক্ৰফোন ইফালে গান গোৱা আৰু এটা হৈছে ষ্টেণ্ড কেমেৰাৰ আৰু ধুনুত কেমেৰা আছে সি সৰু সুৰাকৈ এনেকৈ ভিডিঅ' কেইটামান শ্বুট কৰে আৰু তেনেকৈ ভিডিঅ' এডিট কৰে একচুৱেলি সি এডিটৰ চিনেমেটিক এডিটৰৰ সি কাম কৰে
তো তাৰ বহুত ইণ্টাৰেষ্ট আছে আপোনালোকৰ কেতিয়াবা তাৰ ভিডিঅ' বা চাম বুলি ক'লে চাব পাৰিব তাৰ কেমেৰাটো এইটো কেননৰ তাৰ যোগেদি আমি বহুতখিনি কাম শিকিছোঁ একচুৱেলি সি বয়সত সৰু কিন্তু বয়সত সৰু হ'লেও তাৰ কাম কিন্তু বহুত ডাঙৰ এইফালে এটা আছে বুক চেল্ফ দেখিছে ইয়াত কি কি বুকছ ৰাখিছে আপোনালোকক দেখাব যত্ন কৰিম মই কেতিয়াবা দৰকাৰ হ'লে খুৰাৰ পৰাই এইখিনি খুৰাৰ হয় একচুৱেলি খুৰাৰ পৰাই মই নি কৰি পঢ়িছোঁ আপোনালোকক যদি কেতিয়াবা কিবা বুকছৰ প্ৰতি ইণ্টাৰেষ্ট থাকে তেনে জনাব খুৰাই বহুতখিনি জানে মাকামখন আপোনালোকে পঢ়িছেনে বাৰু বৰ ধুনীয়া মাকামখন ইয়াতে ৰাখি থৈ দিছে এইটো হৈছে ধুনু ধুনু বুলি যে কৈ আছে এইটো ধুনু ধুনু এইটো সৰু কালৰ ফটো তাৰপিছত সি বাপুজী ভৱনত তবলা কমপ্লিট কৰিছিলে তাৰ এইটো হয় লিখা আছে ইয়াত আপোনালোকে ধৰিব পাৰিছেনে বাৰু TWR ট্ৰেন্সপৰ্ট ৰেডিঅ' তাত কুইজ প্ৰতিযোগিতাত সি উইনাৰ হৈছিলে তাৰ এইটো এটা ট্ৰফি আছে এইটো ডাঙৰ হয় তাৰ লুকছটো এইটো দেখিছেনে এইটোৱে হৈছে ধুনু তাৰ কেইটামান বস্তু মহাবিহাত এইখিনি হৈছে নন বিব্লিকেল তাৰপিছতে আমাৰ কিছুমান শাস্ত্ৰীয় যিবিলাক শুভবাৰ্তা তাৰপিছত গছপেলৰ এইখিনি বুকছ হয় এইখিনি দদাক লাগে কাৰণ দদা ইয়াৰ ওপৰতে বহুতখিনি কৰি আছে এইখিনি হৈছে কিছুমান কিতাপ কালেকশ্যন দেখিছেনে কিন্তু ভৱিষ্যত পুৰাণৰ বিষয়ে আৰু এইটো হৈছে অধ্যয়ন কক্ষ অৰ্থাৎ পঢ়িবলৈ কিছুমান যিবোৰ বুকছ সেইখিনি ইয়াতে এনেকুৱাকৈ ৰাখি থৈছে তো ধুনুৰ ৰুমটো আপোনালোকক যিমান পাৰোঁ সিমানখিনিয়ে দেখাবলৈ যত্ন কৰিলোঁ চাওকচোন এইটোৱে হৈছে তাৰ ৰুমটো ধুনুৰ ৰুমটো ইমানে দেখুৱালোঁ একচুৱেলি মই নিজে ভিডিঅ'টি কৰিছোঁ হয়তো আপোনালোকে চাবলৈ ইমান ভাল নাপাব পাৰে কিন্তু যিমান পাৰোঁ সিমানতে দেখুৱাবলৈ চেষ্টা কৰিলোঁ তো ধুনুৰ ৰুমটো কেনেকৈ পালে আপোনালোকে জনাব নিশ্চয় তো আহকচোন আৰু এতিয়া বেলেগ এটি ৰুমলৈ যাওঁ তো ব'লকচোন দাদাহঁতৰ ঘৰখন দেখিছেনে কিমান দীঘল লাষ্টলৈকে শিকোবাটো এটা এটাকৈ আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইয়াৰ পাছতে ব'লকচোন ইয়াত চাতে আছে এইটো হৈছে জেঠাই ৰুম ইফালেও এটা ৰুম আছে আপোনালোকক দেখাম বাৰু এইটো হৈছে মাজু জেঠাই ৰুম এইটো মাজু জেঠাই একচুৱেলি অংগনবাদীত কৰিছিলে বৰ্তমান তেওঁ এমাহমান হৈছে ৰিটায়াৰমেণ্ট হৈছে বাৰু তো জেঠাই ৰুমটোলৈ আপোনালোকক অকণমান দেখুৱাই দিছোঁ ৰুমটোৰ ওচৰতে এনে মানে ষ্ট'ৰ ৰুম টাইপৰ এটা ৰাখি থৈছে তাত মানে কিছুমান এনে বস্তু বাহিনী ৰাখি থৈছে আৰু এইটো ৰুমত আপোনালোকক লৈ আহিছোঁ দদাইহঁতৰ মানে ইমান যিকোনো বস্তু যি দৰকাৰ হয় এইটো কি বস্তু একচুৱেলি ময়ো নাজানো দেই কিন্তু জানো আৰু ক্লিনাৰ হয় এইটো এটা তো সৰু সুৰা যিমানখিনি প্ৰয়োজন সকলোখিনিয়ে মানে বিচাৰিলেই পোৱাই নিচিনা ঘৰতে গাড়ী ধোৱা মেচিনৰ পৰা আদি কৰি খুৰাই চবখিনিয়ে ৰাখিছে ইফালে এইটো এনেকৈ ৰাখিছে এয়া হৈছে আমাৰ বাইবেল তাৰপিছত ইয়াতে এখন বিচনা ইয়াতে কোনো থকা নহয় এখন বিচনা মানে এনেকৈ থাকে এইটো এটা হাৰমনিয়াম তাৰপিছতে খুৰীয়ে দুটামান কাপোৰ ইয়াতে এনেকৈ ৰাখি থৈছে মানে ৰাফ ইউজৰ কাৰণে তাৰপিছতে এয়া এই হৈছে ধুনুৰ তবলাটো এইখিনি এইয়া দদাইক চিনিব পাৰিছেনে এইজনে হৈছে দদাই আমাৰ এইটো খুৰীয়ে বনোৱা নেকি এইটো এটা ইয়াৰ ছোৱালী এজনীও আছে ন ইয়াতে 3টা পিকচাৰ শ্ব' কৰে ন ইয়াত প্ৰজ্ঞা হয় এইখন দেখিছেনে খুৰীয়ে বনাইছিলে এইখন 2007ত ন 2001ত তাৰপিছত এইফালে আৰু এজনী আছে এইবিলাক চব খুৰীয়ে নিজ হাতেৰে বনোৱা দেই বলক এতিয়া যাওঁ খুৰীৰ ৰুমখনলৈ খুৰীয়েনো নিজৰ ৰুমখন কেনেকৈ ৰাখিছে আপোনালোকক দেখাই আছোঁ এইটো হৈছে খুৰীৰ ৰুম খুৰী আৰু দদাৰ ৰুম একচুৱেলি প্ৰথমে খুৰীয়ে বনোৱা নিজ হাতেৰে সেইকেইখনকে দেখাওঁ এই ফ্ৰেমবোৰ দেখিছেনে এইটো কিহৰ বুলি আপোনালোকে গম পাইছেনে ঢকুৱাৰ যে তামোলৰ ঢকুৱা দি খুৰীয়ে নিজ হাতেৰে বনাইছে এইকেইখন যিমান আপুনি ঘৰত ফ্ৰেম দেখিব
চব নিজ হাতেৰে খুৰীয়ে বনোৱা খনে হৈছে খুৰীহঁতৰ বিছনাখন তাৰপিছতে ইয়াতে এয়া আছে ৱাৰ্ড্ৰপ খুৰীহঁতৰ এনেকৈ বনাই দিছে তালে আছে এখন গডৰেজ এইখন মই ওলাই আছোঁ মিৰৰখনলে দেখিছেনে তাৰপিছতে ইয়া খুৰীৰ মানে কি ইউজ কৰে নকৰে ক্ৰীম চ্ৰীম ইয়াতে এনেকৈ ৰাখি থৈছে তাৰপিছতে ইয়াতে ছাইডত এনেকুৱা এখন ৰাখিছে য'ত মানে খুৰীয়ে হাত মেলিলে পটককৈ হয়তো আলহী আহি যায় কাৰণ আৰু আমি অসমত আছোঁ যেতিয়া অসমৰ সংস্কৃতিও আমাৰ হয় আৰু এইকেইখন দেখিছেনে পটককৈ আহিলে অতিথি আলহীক যাতে গামোচা এখনেৰে সন্মান যাচিব পাৰোঁ সেইবুলি ইয়াত গামোচাৰ এনেকৈ ৰখা হৈছে আৰু ইফালে আছে টেবলখন য'ত ডেস্কটপ আছে আৰু ইয়াতে দদাই বহি নিজৰ কামখিনি কৰে কাৰণ আমাৰ সমাজৰ কাম বহুতো কৰে দদাই আৰু ঈশ্বৰৰ ক্ষেত্ৰত তেওঁ লাগি আছে আৰু খ্ৰীষ্টীয় এজন ভাই হিচাপে তেওঁ বহুতখিনি কাম কৰি আছে দদাৰ এইখিনি কিতাপ পত্ৰবোৰ ইয়াতে আছে আৰু ইয়াতে দেখিছেনে জেৰক্স মেচিনো দাদাহঁতে নিজে কিনি লৈছে আৰু ইফালে কাপোৰ কেইটামান ৰাখিছে এইখিনি ৰাফ ইউজৰ কাৰণে তো এইটো দাদাহঁতে এইজন দাদাই আৰু খুৰীক চিনি পাইছেনে এয়া চেন্নাই গৈছিলে ধুনু তেতিয়া ইমান সৰু আছিলে চাওকচোন 2009ত তেওঁলোকে চেন্নাই গৈছিলে চেন্নাইত উঠা এখন ফটো ৰাখি থৈ দিছে এই ৰুমটো আপোনালোকক দেখুৱালোঁ তো এতিয়া গৈ আছোঁ ডাইনিং ৰুমলৈ এইখন হৈছে ডাইনিং ৰুম আৰু ডাইনিং ৰুমখনৰ লগতে আছে সেইখন হৈছে কিটচেন দেখিছেনে আৰু ডাইনিং ৰুমতো আপোনালোকক খুৰীয়ে বনোৱাৰ বস্তু প্ৰথমে দেখাই আছোঁ এইফালে দেখিছে এই মাছটো চাওকচোন ইমান মৰম লগা আপোনালোকৰ বাৰু লাগিছেনে যে এইখিনি ঘৰতে বনোৱা যেন কিন্তু বিশ্বাস নকৰিব পাৰে কিন্তু মই নিজে দেখিছোঁ মই নিজে শিকিছোঁ বহুতখিনি এইখিনি সকলোখিনি খুৰীয়ে নিজ হাতেৰে বনোৱা এইখন হৈছে জেৰুজালেম য'ত আমাৰ যীশুখ্ৰীষ্টৰ জন্মগ্ৰহণ কৰিছিলে ৰুমৰ কোণতে এনেকুৱা এটা বক্স ৰাখিছে যিটো বক্সৰ ওপৰত চাওকচোন এনেকৈ আৰ্টিফিচিয়েল এটা ট্ৰি ৰাখি থৈছে গছ এইটো পলহ এইটো খৰাহী সৰু সৰু আমি টিকুনি টিকুনি বস্তু এয়া জাকৈ কোনখিনি দেখিছেনে এইফালে এয়া শংখ শামুক এইখিনি ৰাখি থৈছে খুৰী মানে নিজৰ ঘৰখন কেনেকৈ সজাব লাগে কেনেকৈ কিদৰে ৰাখিলে ভাল লাগিব ইমান ধুনীয়াকৈ ৰাখিছে চাবচোন এয়া সিহঁতে কাপ প্লেটৰ সৰুকৈ ৰাখি থোৱা তাৰপিছতে এইটো এটা বেম্বো প্লাণ্টৰ লগতে আছে তিনিটা আমাৰ কাজিৰঙাৰ গড় কাজিৰঙা আমাৰ এশিঙীয়া গড়ৰ বাবে বিখ্যাত চাওকচোন এইটো কোণতো এটা এনেকৈ ষ্টেণ্ড ৰাখিছে এইটো ঘৰ এটা এনেকৈ ৰাখিছে হৈছে চাংঘৰ ষ্টেণ্ডটোৰ তলতে এনেকুৱা এইটো এটা ইগল ৰাখি থৈছে তাৰপিছতে সেইফালে এইটো এটা ধনেশ পক্ষী চিনি পাইছেনে বাৰু ধনেশ পক্ষীটো তাৰপিছতে এইটো হৈছে ডাইনিং টেবুল ডাঙৰ জেঠাই সৰু জেঠাই সেইকণতে খুৰী সেইকণতে ধুনু সেই মাজতে হৈছে দদাই আৰু এই ছাইডতো দেখিছেনে ইয়াতে মই বহোঁ তো এইটো খুৰীহঁতৰ হৈছে ডাইনিং ৰুমটোতে এনেকুৱা এটা ফ্ৰিজ ৰাখিছে ফ্ৰিজটোৰ লগতে তাৰপিছত এইফালে এটা পানীৰ কেন থয় তাৰপিছতে এটা সৰুকৈ বেচিন এটা যাতে ডাইনিং ৰুমটোতে এনেকৈ ভাত খাই লগে লগে হাতটো ইয়াতে ধুবলৈ পাৰে লগতে আছে সৰুকৈ কিটচেন তো বলক কিটচেনটোলৈ যাওঁ এইটো এটা বাচন ৰখা এনেকৈ চেণ্টাৰ ৰাখিছে তাৰপিছত ইয়াত সেই
টেমা আমি যে বিস্কুট মানে দালি চালিবিলাক ভৰাই থওঁ তো ইয়াতে এনেকুৱাকৈ ৰাখিছে তো এইটো তো ৰাইচ কুকাৰ কাৰণ খুৰী নিজে উঠ মাৰি স্কুললৈ যায় আৰু বহুত দেৰি লাগে ন সেইটো কাৰণে ৰাইচ কুকাৰ এটা ৰাখিছে পুতুককৈ যাতে ভাত পানী বনাই যাব পাৰি তাৰপিছতে এইফালে সেইটো এটা চিমনি তাৰপিছতে এইটো গেছটো তো গেছটোৰ লগতে খুৰীয়ে সৰু সৰু পটককৈ হাত মেলিলে পোৱা যেনকা টেমা ৰাখি থৈছে ইয়াত মানে নিমখ চেনি কিছুমান বস্তু আছে যিবিলাক ইয়াত ৰাখে তলৰ দৰবকেইটাত দেখিছেনে তো আপোনালোকে প্লিজ মই আপোনালোকৰ কাৰণে দেখাইছোঁ খুৰীয়ে কেনেকৈ ৰাখে এইখনে হৈছে কিটচেনখন দেখুৱাব তো কিটচেনৰ পোনে পোনেই এইফালে আছে লেট্ৰিন বাথৰুম লেট্ৰিন বাথৰুমটো চাওক তেওঁলোকে ইয়াত কাৰোবাৰ যদি দৰকাৰ লগা হৈছে লেট্ৰিনৰ তো ইয়াতে সকলোখিনি একেলগে আছে কাৰণে হয়তো পটককৈ কাৰোবাৰ লাগি যাব পাৰে সেইটো কাৰণে ইয়াতে এক্সট্ৰা এটা এনেকৈ লেট্ৰিন বহাই ৰাখিছে এইটোত আছে তো আৰু লেট্ৰিনৰ ওচৰতে এনেকৈ এটা চু ৰাখিবলৈ জোতা চেণ্ডেল এইটো এটা ৰেক ৰাখি থৈছে এইটো এটা খুৰীয়ে বনোৱা প্ৰত্যেকটো ঘৰত যদি আপুনি এনেকৈ চকু ফুৰাই তো খুৰীয়ে হাতেৰে বনোৱাই কেইটামান বস্তু পাব এইফালে চাওকচোন ইয়াতে সৰু টেবল এটা ৰাখিছে ইয়াতে মিক্সি চলোৱা পানী গৰম কৰা সেইটো কাৰণে ইয়াতে এনেকুৱাটো ৰেক ৰাখি দিছে আহি শেষৰ ফালে পাইছোঁহি আৰু ইফালে এটা মোৰ পিছফালে আপোনালোকে দেখিছেনে এইটো এটা হল হয় এইটো হলটো কেনেকৈ ৰাখিছে এতিয়া চাওক হলটোলৈ সোমাই গ'লোঁ ইফালে এখন ওচৰতে ইয়াত টেবল আছে যোনটো টেবলত খুৰীহঁতে মানে পুতুককৈ ইস্ত্ৰি সৃষ্টি কৰিবলৈ কাৰণে এনেকৈ ৰাখি থৈছে আৰু মেচিন এটাও আছে কেতিয়াবা পুতুককৈ কিবা এটা হ'লে ঘৰতে যাতে নিজে চিলাবলৈ মানে সকলোখিনিয়ে জানে খুৰীহঁতে দেখিছেনে এইটো হলটো একচুৱেলি বনোৱা হৈছে কাৰণ আমাৰ সৰু সুৰাকৈ এনেকৈ গীৰ্জা প্ৰাৰ্থনা হৈ থাকে তো গীৰ্জা প্ৰাৰ্থনা হ'লে মানুহখিনি ইয়াতেই বহে আৰু ইয়াত বহাৰ যোগে সকলো গীৰ্জা কৰা মেলা যাতে এটা সুবিধা হয় আৰু ডাঙৰ এনেকৈ এটা ৰুম থাকিলে মানুহ আলহী দুলহী বহিবলৈ ইফালে এইটো এটা মানি প্লাণ্ট এনেকৈ ৰাখিছে এইটো আপোনালোকে চিনি পাইছেনে বাৰু আন্ধাৰ লাগিছে হয় চাগে এইটো হৈছে চাহপাত গছৰ মূঢ়াটোকো খুৰীয়ে আনি এনেকৈ বাৰ্নিছ মাৰি দেখিছেনে চিষ্টেমটো ইমান ধুনীয়া আৰু ইফালে তাৰপিছতে যদি গীৰ্জা প্ৰাৰ্থনা হয় আৰু মানুহৰ ঘৰত কিবা এটা পাতিলে নিজৰ খোৱা বোৱাটোতো থাকেই তো খোৱা বোৱাৰ লগতে হাত ধোৱা কৰাও প্ৰয়োজন সেইটো কাৰণে এনেকৈ বনাইছে মোৰতো হোটেল যেন অনুভৱ হৈ যায় হোটেলতহে আমি এনেকুৱা পাওঁ ন কিন্তু খুৰীহঁতে ঘৰতে নিজে এনেকুৱাকৈ বনাই লৈছে তো এইটোৱে হৈছে খুৰীহঁতৰ হল ৰুমটো হল ৰুমৰ লগতেই আছে ডাঙৰ জেঠাই ৰুমটো অথনিৰ পৰা যে কৈছোঁ ডাঙৰ জেঠাই তো ব'লকচোন ডাঙৰ জেঠাই ৰুমটোলৈ যাওঁ এইটো হৈছে ডাঙৰ জেঠাইৰ ৰুম এইটো ডাঙৰ জেঠাই ৱাৰ্ড্ৰব এইকেইটা ৰাখিছে ডাঙৰ জেঠাৰ বিচনাখন তাৰপিছত ইয়াতে আছে লেট্ৰিন বাথৰুম যে আপোনালোকে বিচনা মোৰ মানে একে ৰুম যেনহে অনুভৱ হয় একদম ৰুমেই ৰুম জেঠাৰ ৰুমৰ লগতে আছে এটেচ ধুনীয়া একে ৰুমটোৰ দৰে কাৰণ জেঠাই অকল ইয়াতে লেট্ৰিন কৰে বা গা ধুই তো অকলে ইউজ কৰিলে দেখিছেনে পানীখিনি অলপ দেৰিলৈকে থাকে আৰু শুকাই যায় যে আৰু বহুত চাফা একচুৱেলি এনেকুৱা মানে বহিও আপুনি সময় পাৰ কৰিব পৰা নিচিনা লাগে কিন্তু শুনিবলৈ বেয়া লাগে লেট্ৰিনত বা এনেকৈ কিন্তু বহুত ধুনীয়া এইকেইখন হৈছে এনেকৈ খিৰিকী ৰাখিছে কালাৰ কম্বিনেশ্যনবিলাক চাব আপোনালোকে কাৰণ মানুহৰ কালাৰ কম্বিনেশ্যনটো মানুহৰ নিজৰ মগজুৰ পৰা আহে তো ইয়াৰ পৰাও কিছুমান কথা শিকিব পাৰি যে কোন কেনেকুৱা নেচাৰৰ হয় একচুৱেলি তো ইফালে জেঠাৰ এয়া ড্ৰেছিং আইনাখন ইয়াত এনেকৈ ৰাখিছে তো এয়া
তো জেঠাই মানে আগৰ চাকৰি দিনৰে টিভি তো জেঠাই এতিয়াও ৰাখি থৈছে কাৰণ এটা পুৰণা বস্তু হৈ যায় কিন্তু স্মৃতি আমাৰ হৈ ৰাখি যায় সেইটো কাৰণে জেঠাই ৰাখি থৈছে কিন্তু ভাল হৈ আছে আজিলৈকে পুৰণা বস্তু মানুহে ভাল বুলি কয় নহয় আৰু একচুৱেলি এইটো LGৰ হয় আৰু ভাল হৈ আছে তো এইখনেই হৈছে জেঠাইৰ ৰুম তো এয়া সম্পূৰ্ণকৈ চাওকচোন জেঠাইৰ ৰুমটো আপোনালোকে কেনেকৈ পালে নিশ্চয় জনাব দেই তাৰপিছতে জেঠাই ৰুমৰ লগতে এনেকুৱা এটা সৰুকৈ কৰিডৰ আছে এইটো কৰিডৰেদি এনেকৈ বাহিৰলৈ যায় এইখন তাৰমানে ভঁৰাল আছে আৰু মুৰ্গী চুৰ্গী ৰখা আপোনালোকে চাব মুৰ্গী ৰখা ঘৰটো সেইটো চাওকচোন ইমান ধুনীয়াকৈ বনাই ৰাখিছে মুৰ্গী ৰখা ঘৰ হয় এইটো দেখিছে এইটোৱে তাৰপিছতে ইয়াত কিছুমান বস্তু ৰাখি থৈছে ইয়াত সঁচাই ক্ৰিয়েটিভিটি ঘৰখন বৰ ধুনীয়া মোৰ ভাল লাগে কিন্তু ওপৰতে এনেকুৱা কিছুমান বস্তু ৰাখিছে তো আপোনালোকক দেখালোঁ খনেই হৈছে খুৰীহঁতৰ ঘৰখন তো খুৰী এইজনীয়ে হৈছে মোৰ যোনে খুৰী বুলি কৈ আছোঁ খুৰীৰ নামটো খুৰী নিজেই ক'ব খুৰীয়ে খুৰা আৰু খুৰী দুয়োজনেই উটমাৰী হাইস্কুলত টিচাৰ কৰে আৰু মই যিমানখিনি আপোনালোকক ঘৰখনত দেখুৱালোঁ যে খুৰীয়ে বনোৱা নিজ হাতেৰে খুৰীয়ে সকলোখিনি বনাইছে আৰু খুৰী গানো গায় একচুৱেলি খুৰীয়ে সৰুৰ কালৰ পৰাই শিল্প জগতৰ লগত জড়িত ন খুৰী তাৰপিছত এতিয়াও এৰি দিয়া নাই এতিয়াও আমাৰ বহুতখিনি গান খুৰীয়ে গাই আছে খ্ৰীষ্টীয় গানখিনি আপোনালোকে ইউটিউবত যদি ইচ্ছা কৰে চাবলৈ তেনে তেওঁৰ নাম ৰাজলক্ষ্মী গোস্বামী হাইনাৰী তেওঁক আপোনালোকে পাব আৰু যদি কিবা শিকিবলৈ ইচ্ছা যায় তেনে প্লিজ তেওঁৰ যোগেদি পাব তেওঁ বহুত মানে শিকাবলৈ আমি যেনেকৈ আগ্ৰহ নহয় শিকিবলৈ কিন্তু খুৰীয়ে শিকাবলৈ বহুতখিনি আগ্ৰহ খুৰীক মই ভাল পাওঁ কাৰণ খুৰীয়ে বহুতো সহায় কৰে আমাক আৰু এনেকৈ যাতে খুৰীয়ে সদায় আমাক এনেকৈ মটিভেট কৰি থাকে কাৰণ সঁচাই মৰমীয়াল তেওঁ মই বহুত ভাল পাওঁ অকণ কিবা এটা কৈ দিয়ক তাই মোৰ ভতিজী হয় আৰু তাইক মই বহুত ভাল পাওঁ তাই এনেকুৱা কিছুমান কাম এতিয়া নতুনকৈ কৰি আছে আশা কৰোঁ আপোনালোকে তাইক মৰম কৰিব আৰু মোৰ এই সৰু প্ৰজাতি মই বহুত সাধাৰণকৈ থৈছোঁ কিন্তু এনেকুৱা দেখুৱাবৰ উপযুক্ত বুলি মই ভবা নাই কিন্তু তাই তথাপিও ল'বলৈ ইচ্ছা কৰিছে আৰু সেইকাৰণে ঘৰখন আজি এনেকুৱা অৱস্থাতে ল'লে আপোনালোকে সকলোৱে চাব আৰু ইয়াতকৈ অধিক যাতে মই আৰু ধুনীয়াকৈ মোৰ ঘৰখন সজাই ৰাখিব পাৰোঁ তাৰ কাৰণে মই চেষ্টা কৰিম আপোনালোকে তাইক মৰম কৰিব বুলি আশা কৰিম এই খুৰীয়ে কৈছে সৰু প্ৰজাতি কিন্তু এইখন প্ৰজাকে খুৰীয়ে ডিউটিৰ মাজত কাৰণ খুৰী ৰাতিপুৱাই 8:30 স্কুললৈ ওলাই যায় আৰু স্কুলৰ পৰা আহিও তথাপি ইমান সুন্দৰভাৱে ৰাখিছে তো এয়া সকলো নিজৰ একচুৱেলি নিষ্ঠা লাগে মানুহক এলাহ ভাৱটো যদি আমি কৰোঁ তেনে একো কামেই সফল হ'ব নোৱাৰে সেইকাৰণে মানুহক এলাহ ভাৱটো একচুৱেলি এৰাই দিব লাগে ন খুৰী তো খুৰীৰ পৰাই বহুতখিনি শিকিছোঁ ইমান কষ্টৰ মানে ডিউটি অহা যোৱা কৰাৰ যোগেদি তেওঁ ইমানখিনি কৰিছে তো আশা কৰোঁ এনেকৈ যাতে আমি তেওঁৰ যোগেদিও যাতে আমিও কিছুমান কথা শিকিবলৈ পাৰোঁ তো প্লিজ মোৰ ভিডিঅ'টি যদি চাই ভাল লাগে তেন লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ভাল লাগিলে তেন শ্বেয়াৰ কৰি দিব তেতিয়াহ'লে বাই বাই